Good afternoon traders. আজি ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড নকৰোঁ, চ' আমি ফৰেক্স মাৰ্কেটত ট্ৰেড কৰিম। চাওঁ আহক। ফৰেক্স মাৰ্কেট গ'ল্ডত ট্ৰেড কৰিব লাগিব। এতিয়া মাৰ্কেট যেতিয়া এইখন আহিব তেতিয়া আমি ট্ৰেড ল'ম। চ' গাইজ ফাইনেলি লৈ ল'লোঁ, কাৰণ ইয়াতে ব্ৰেকআউট দিলে, চ' ল'লোঁ। আৰু এইটো দেখিছে ষ্টপ লছ ইয়াত দিছোঁ। চাওঁ মাৰ্কেটে কি মুভ কৰে। চ' আজি ফাৰ্ষ্ট আমি ট্ৰেড কৰিছোঁ মই ফৰেক্স মাৰ্কেটত। চ' কি হয় নাজানো, যি হয় দেখা যাব। ষ্টপ লছ হিট হ'লেও হ'ব আৰু অ'কে। $3 লছত আছে। পিছত মাৰ্কেটে মানে এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰা নাই। চ' যদি ট্ৰেণ্ড লাইন ব্ৰেক কৰে তেতিয়াহ'লে হয়তো মোৰ ষ্টপ লছ যাব। বাট 7 পইণ্টৰ টাৰ্গেট আৰু 4 পইণ্ট বা 3 পইণ্ট মানৰ ষ্টপ লছ, 4 পইণ্টৰ ষ্টপ লছ। এনালাইচিছ মতে গাইজ মাৰ্কেট ডাউন আহিব। ইয়াতে ধুনীয়া জেগাৰ পৰা মাৰ্কেট আপত গৈছিলে। এতিয়া মাৰ্কেট আপত গৈ আছিলে। আপত যোৱাৰ পিছত মাৰ্কেট আহি লটকি গ'ল। এইকণতে মাৰ্কেট লটকি গ'ল। চ' লটকি মাৰ্কেট ট্ৰেণ্ড লাইনৰ ওচৰলৈ আহি ট্ৰেণ্ড লাইন ব্ৰেক কৰিলে। চ' আমি ট্ৰেড প্লেন কৰিলোঁ ধুনীয়াকৈ। 4 পইণ্টৰ ষ্টপ লছ, 7 পইণ্টৰ টাৰ্গেট 4। গাইজ ফৰেক্স মাৰ্কেট এইকাৰণেই ভাল যে 24 আৱাৰ্ছ খোলা থাকে। চ' আমি যিখিনি ষ্টুডেণ্ট হয়, মই এতিয়া ষ্টুডেণ্ট, চ' আমাৰ কাৰণে ইয়াতে ভাল হয়, কাৰণ 24 আৱাৰ্ছ খোলা থাকে। কাৰণ আমি স্কুলো যাব লাগে, কলেজ যাব লাগে। চ' কলেজ যাওঁতে মানে টাইমটো নিমিলে। ইণ্ডিয়ান মাৰ্কেট 9:15 খোলে আৰু 3:30 ক্ল'জ হয়। বাট এইখন মাৰ্কেট ফৰেক্স মাৰ্কেট পূৰা 24 আৱাৰ্ছ, 24 ঘণ্টা খোলা থাকে। অ'কে, ত' সেইকাৰণে আমাৰ ভাল হয়। এতিয়া $2 লছত আছে। অ'কে, ত' ইয়াত আমাৰ ধুনীয়াকৈ প্ৰফিট হৈ আছে। আৰু ষ্টপ লছ $5 দিছোঁ। আমাৰ যদি $5 লছ হয় তেতিয়া মিনিমাম $400 লছ হ'ব। আৰু এতিয়া $2 প্ৰফিট আছে। আৰু টাৰ্গেট দিছোঁ $9 এতিয়া 700 বা 750 মান ধুনীয়াকৈ প্ৰফিট হ'ব। চ' কি হয় চাওঁ। মাৰ্কেট এতিয়া ডাউনত আহিছে, $2 প্ৰফিট আছে। চ' আজি ফাৰ্ষ্ট ডে ধুনীয়া এটা ট্ৰেড লৈছোঁ। চ' এই ফৰেক্স মাৰ্কেটটো মানে বেলেগ নহয়। চ' ইণ্ডিয়ান মাৰ্কেটৰ সৈতে একেই, খালি কেইটামান বস্তু বেলেগ। বাকী যোনবিলাক পালোঁ যে চব চেমেই হয়। ত' ধুনীয়াকৈ আমি এটা ট্ৰেড ল'ব পাৰোঁ। চ' সহজো হয় ইয়াত ট্ৰেড ল'বলৈ, বাট ৰিস্কটো মানে বেছি। অ'কে, $5 চলি আছে, $9 ধুনীয়াকৈ এক্সিট। চ' আজি কিমান ডলাৰ ইনকাম কৰিব পাৰোঁ চাওঁ। গাইজ ফাৰ্ষ্ট ট্ৰেড ফৰেক্স মাৰ্কেট, আৰু ফৰেক্স মাৰ্কেট মই আজি মানে জানিছোঁ পূৰা। মই যিখিনি শিকিছোঁ সেইখিনি ইণ্ডিয়ান মাৰ্কেটত মানে অকণ টান হয় বস্তুটো, কিন্তু ফৰেক্স মাৰ্কেটত পূৰা ইজিলি আৰু ধুনীয়াকৈ আপ ট্ৰেণ্ডত গৈ ডাউনত আহি ৰিট্ৰেচ কৰি আকৌ ট্ৰেণ্ড লাইন ব্ৰেক কৰিছে। ব্ৰেক কৰাৰ লগে লগে মই ধুনীয়াকৈ ট্ৰেড লৈ লৈছোঁ। $5 ষ্টপ লছ এণ্ড $9 টাৰ্গেট। চ' এতিয়া $7 চলি আছে ভাই, চাওক। আই থিংক টাৰ্গেট হিট হ'ব 756, 729। অ'কে, যাব মাৰ্কেট। গাইছিলোঁ মজা মাৰ্কেটৰ এখন। $3 ষ্টপ লছ। আৰে নেটৱৰ্কৰ প্ৰব্লেম গাইছ, ষ্টপ লছটো হোৱা নাই। অ'কে কনফাৰ্ম হৈ গ'ল ধুনীয়াকৈ। এতিয়া মাৰ্কেট ক'লৈকে যায় চাব লাগিব। 3 আৰু 8, $3 লছ আৰু প্ৰফিট হ'লে $8 প্ৰফিট। 1:2 এতিয়া কৰি দিওঁ ধুনীয়াকৈ ক্লজ পজিশ্যন। অ'কে গাইজ, ধুনীয়াকৈ প্ৰফিট হৈ গ'ল। $4 USD প্ৰফিট হ'ল। চ' আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা। থেংক ইউ ছ' মাছ।